বৃদ্ধ কেইটাই এই 1985 চনতে একেইটা ডায়লগ মাৰি থকা এটা বেক আউটডেটেড এক্সপেৰিডেট মানে কেতিয়াবা পালো লৈকে এতিয়াও টিভিত ডাঙৰ ডাঙৰ কথা কৈ থাকে আজি ধ্ৰুৱ তালুকদাৰে এখন কিতাপ পঢ়িছে 18 বছৰ বয়সত যদি এখন কিতাপ পঢ়িলে হয় তেওঁ আলফাত গ'ল হয় কিন্তু তেওঁ 30 বছৰ বয়সত কিতাপখন পঢ়াৰ কাৰণে আজি আলফাত গ'ল সোশ্যাল মিডিয়া কিতাপ লিখা হওক টিভিৰ ইণ্টাৰভিউ এইবিলাক সব চৰকাৰে বন্ধ কৰিব লাগিব যদি অসমত সদায় শান্তি বিচাৰে আজি অকল আলফাত কৰা যোৱা নাই গৃহ বিভাগে আমাতকৈ বেছি ভালকৈ গম পাব মই চ্যালেঞ্জ দি কৈছো যদি কথাটো মিছা হয় অসমৰ পৰা বহুত শিক্ষিত হাইলি এডুকেটেড মিয়া ল'ৰা ছোৱালী নোহোৱা হৈছে অসমৰ নোহোৱা হৈছে ইণ্ডিয়াত নাই তেওঁলোকে ইণ্ডিয়াৰ বাহিৰত গৈছে আজি আলফাৰ হওক বা আমাৰ চৰকাৰৰ ফালৰ পৰা বিজেপি হওক RSS হওক কেইজন কেডাৰ আছে আপোনালোকে গাত বম বান্ধি পেলাই ওলাই আহিব পাৰিব কেইজন আছে আপোনালোকৰ কেডাৰ এটাও নাই কিন্তু এই যে ল'ৰা ছোৱালীবিলাক যে অসমৰ পৰা যে নোহোৱা হৈছে হাইলি এডুকেটেড আমি তাক মিয়া বুলি কওঁ কোনোবা ৰঘুনাথ চৌধুৰীৰ ওপৰত এমপি কৰিছে কোনোবাই ডাবল এমএ শিক্ষিত ল'ৰা ছোৱালী নোহোৱা হৈছে তেওঁলোকে কি কৰিব পাৰে আহি পেলাই গাত বম দি ক'ত বম ফুটাব আজি পাকিস্তানৰ যিটো ঘটনা ঘটি গ'ল এই মহিলাগৰাকী শিক্ষিত ইমান সহজ নহয়